নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজিও ধুনীয়া এযোৰ কাপোৰ লৈ আহিছোঁ। কাপোৰযোৰ যেতিয়া মই ফেব্ৰিক কৰি আছিলোঁ আপোনালোকক অলপ দেখাইছিলোঁ, কিন্তু ফাইনেল লুকটো কাপোৰযোৰ দেখুওৱা নহ'ল। বিহুলে বুলি বনাইছিলোঁ, ফাংচনত পিন্ধিম বুলি, আৰু বনালোঁ, পিন্ধিলোঁ, কিন্তু যিহেতু ব্যস্ত আছিলোঁ গতিকে কি হ'ল দেখুওৱা আপোনালোকক নহ'ল। এতিয়া ভাবিছোঁ দেখাই দিওঁ কাপোৰযোৰনো মই কেনেকৈ বনাইছোঁ আৰু কেনেকুৱা লাগিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ফেচবুক পেজটোত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। নতুন নতুন ডিজাইন লৈ মই আহি থাকিম। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, কাপোৰযোৰ দেখাবলৈ লৈছোঁ। কাপোৰযোৰ এইযোৰ আপোনালোকে ফটো হয়তো দেখিছেই, মই ফটো আপলোড দিছোঁ, কিন্তু কাপোৰযোৰ মানে কমপ্লিট লুকটো মই নাই দেখুওৱা। গতিকে প্ৰথমতে মেখেলাখনেই দেখাই লৈছোঁ। এইখন হৈছে মেখেলাখন। মেখেলাখন মই পাটৰ লৈছোঁ, আগৰ পুৰণা পাটৰ মেখেলা এখন আছিলে মোৰ উকাকে, তাতে মই বনাইছোঁ। ইয়াত মই কৰিছোঁ চাওকচোন, এই জোনবিৰি ডিজাইনটো দেখিছেনে? মেখেলাখনত এনেকৈ 3টা জোনবিৰি পৰিছে। আজিকালি মেখেলাবোৰত অৱশ্যে অকণমান 4টা জোনবিৰি পৰিব চাগে, কিন্তু এই মেখেলাখন অলপ ঠেক হয়, যিহেতু পুৰণা মেখেলা আছিলে আগৰ দিনৰ, একেবাৰে আইতাৰ দিনৰে, গতিকে এইখন অকণ ঠেক হয়। মোৰ 3টা জোনবিৰি পৰিছে, আৰু 3টা জোনবিৰি যদি মই একদম লাইনতে দি দিওঁ ইটো গাঁঠ সিটো লাগি যায়, সেইটো কাৰণে মই এনেকৈ তলত 2টা দিছোঁ, অকণমান এটা ওপৰত দিছোঁ, আৰু জোনবিৰিটোৰ তলতে মই এনেকৈ দহি গাঁঠি গাঁঠি দিছোঁ, এটা এটা গল্ডেন মণি দি। আৰু এইটো মই গল্ডেন কালাৰ ইউজ কৰিছোঁ মাজৰখিনিত, তাৰপাছতে ৰেড, আৰু তাৰ কাষত মই এনেকৈ গ্লিটাৰ ইউজ কৰিছোঁ, গ্লিটাৰ আউটলাইনাৰ পাই সেইটো মই ইউজ কৰিছোঁ এইখন মেখেলাখন। এতিয়া নেক্সট মই চাদৰখনলৈ আহিছোঁ। এইখন হৈছে চাদৰখন। চাদৰখনৰ এনেকৈ এটা জোনবিৰি আছে, এনেকৈ বুকুত পৰিব। কাপোৰযোৰ যেতিয়া পিন্ধা যায় তেতিয়া এনেকৈ পৰে এই জোনবিৰিটো। এইটো অকণ আঠা খাই খাই গৈছে দহিখিনি। আৰু চাদৰখনৰ বুকুৰ যোনটো জোনবিৰি আছে তাত মই এনেকৈ 3টা দিছোঁ, দেখিছেনে? আৰু এডাল মণিডাল মই এনেকৈ গাঁঠি দিছোঁ। অৱশ্যে আৰু অকণ গাঁঠিব লাগিছিল, কিন্তু মোৰ একদম ইমাৰ্জেঞ্চি আছিল, ফাংচন পাই গ'ল, মোৰ ষ্টক নাছিল, গতিকে এখন থাকি গ'ল। যেতিয়া যদি সম্পূৰ্ণ গাঁঠি দিয়া যায় আৰু ইয়াৰ লগতে যদি আপুনি মণিডাল এটেচ কৰি দিয়ে তেতিয়াহ'লে আপুনি ডিঙিত পিন্ধিব পাৰিব, তেতিয়া বেলেগ চেন নিপিন্ধিলেও হয়। আৰু এনেকৈ 3টা জোনবিৰি আছে, আৰু মাজে মানে জোনবিৰিকেইটা লগ খোৱা নিচিনাকৈ দেখাবলৈ মই ইয়াত এনেকৈ মণি দি দিছোঁ, আৰু তলত দহি বটি দিছোঁ। তাৰপাছতে তেনেকৈ চেম চাওক, 3টা জোনবিৰি, কিন্তু আচলকেইটাৰ ওপৰৰখিনিলৈ মই মণিটো নাই দিয়া, এনেকৈ দিছোঁ। প্ৰতিটো কোণতে মানে চাদৰখনৰ 4টা কোণত 3টাকৈ মই এনেকৈ জোনবিৰি দিছোঁ। অকণমান এনেকৈ আঠা খাই খাই যায় দেই ফেব্ৰিক কৰিলে, একো নহয়, হৈ যাব। আৰু এই এনেকৈ দিয়াৰ মাজে মাজে মই এটা এটা জোনবিৰি দিছোঁ চাওক। আৰু ছাইডটোতো আছে এনেকৈ পিন্ধাৰ পাছত এইকেইটা জোনবিৰি এনেকৈ, আৰু এইটো ছাইডৰ কেইটা উল্টাকৈ দিছোঁ, নহ'লে কি হ'ব, এই দহিটো যেতিয়া দহিটো বতা যাব, দহিটো যদি আমি পিন্ধি দিওঁ, যদি গোটেইকেইটা মই এটা ছাইডে দি দিলোঁ হয় তেতিয়াহ'লে এই দহিখিনি উল্টা খাই থাকিলে হয়। সেইটো কাৰণে মই এনেকৈ এইটো ছাইড দিছোঁ, আৰু এই ছাইডটোতো যোনটো ছাইড বুকুত পৰিছে তাৰ অপজিট ছাইডটোতো গোটেই ছাইডটোতে এনেকৈ দিয়া আছে জোনবিৰি এটা এটা। চাওক, আপোনালোকক মই কাপোৰযোৰ যেতিয়া পিন্ধিছিলোঁ তাৰ ফটো আপলোড দিছিলোঁ, মই বাৰু এই ভিডিঅ'টো লাষ্টটো লগাই দিম। আৰু চাদৰখনত মই তলত এনেকৈ আগটোত গোটেইটো মানে ৰঙা দহি বটি দিয়া নাই, কাৰণ মোৰ লাগিলে যে যদি গোটেইখন ৰঙা কৰি দিওঁ বহুত বেছি লাগিব, সেইটো কাৰণে মই ৰঙা গোটেইখিনি নিদি কি কৰিছোঁ, মাজে মাজে এনেকৈ মণি লগাই দিছোঁ, 2টা হোৱাইট মণি, এটা ৰেড মণি, এনেকৈ দি আকৌ মাজত এটা দহি দি দিছোঁ, আকৌ তেনেকৈ মণি। আৰু মই কাপোৰযোৰ পিন্ধিছিলোঁ ৰঙা ব্লাউজৰ লগত, আৰু আপোনালোকে যদি বিচাৰে মুগাৰ ব্লাউজৰ লগতো পিন্ধিব পাৰিব। কিছুমানে মানে ভাবে ন যে ৰঙা ব্লাউজটো পিন্ধিলে বেছি হেভি হৈ যাব নেকি, মানে বেছি কাৰা কাৰা লাগিব নেকি, তেতিয়া আপোনালোকে মুগা ৰঙৰ ব্লাউজৰ লগত পিন্ধিব পাৰে, ধুনীয়া লাগিব। মই যিহেতু ৰঙা ৰঙৰ ব্লাউজৰ লগত পিন্ধিছিলোঁ, কিন্তু যেতিয়া মায়ে কাপোৰযোৰ পিন্ধিছিলে, মায়ে বেছি লাগিব বুলি মুগা ৰঙৰ ব্লাউজৰ লগত পিন্ধিছে, ধুনীয়া লাগিছিলে। কিন্তু মই ফটোখন ৰাখিবলৈ নহ'ল বাৰু মাৰ, মই মোৰ ফটোকেইখন লগাই দিম। আৰু কাপোৰযোৰ কমপ্লিট পিন্ধি পেলাই যদি ভিডিঅ' বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত জনাব, তেতিয়া মই ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম মই পিন্ধাৰ। আৰু এই চাদৰখন কিন্তু পাটৰ নহয় বা মিক্স পাটৰ নহয়। মই চাদৰখন কিহৰ পৰা বনাইছোঁ জানেনে? মিক্স পাটৰ নিচিনাই, পলি পাটৰ নিচিনা যে চেলেংখন আহে হোৱাইট কালাৰ, মানে হোৱাইট কালাৰ থাকে চেলেং, চৰি, যিখন চেলেং আহে সেই চেলেঙৰ পৰা মই বনাইছোঁ। কিন্তু এখন চেলেং দি নহয়, চাদৰখন আমাৰ কাৰণে চুটি হয়, গতিকে মই কি কৰিছোঁ, 2খন চেলেং লৈ, এইখিনিতো জইন আছে দেখিছেনে, কিন্তু কাপোৰযোৰ পিন্ধিলে ধৰিব নোৱাৰি যে এইখিনিত জইন আছে, গতিকে মই সেইটো কাৰণে ইয়াত লেচ চেচ একো লগাই দিয়া নাই জইনটোত। কিন্তু আপোনালোকে যদি মানে বিচাৰে এনেকৈ যদি বনায়, যদি বেয়া দেখে তেতিয়া লেচ এটা লগাই দিব পাৰে এইখিনিত, কিন্তু ইটো ছাইডো লগাব লাগিব, তেতিয়া আকৌ ডিজাইনটো অলপ বেলেগ হৈ যাবগৈ। মই এনেকৈয়ে লগাইছিলোঁ। আৰু যিহেতু এই চেলেংকেইখনৰ আগটোত সৰু সৰু এটা একদম মিহিকৈ ফুলৰ পাৰি এটা থাকে, সেইটোও মই কাটি দিছোঁ, সেইটো কাৰণে আৰু অকণ চুটি হৈ গ'ল। গোটেই ফুলখিনি কাটি মই এনেকৈ 2খন চেলেং লৈ পেলাই জইন কৰি দিছোঁ। 2খন চেলেং কমপ্লিট নাই লগা, এই পিছৰ চেলেংখনৰ মাত্ৰ এইকণ জেগাহে লাগিছে চাওক, এইকণ।
আৰু বাকীখিনি মোৰ তাত থাকি গ'ল, পিছত মই সেইটো বেলেগ কামত লগাম বাৰু। এনেকৈ মই চেলেঙৰ পৰা বনাইছোঁ, গতিকে আপোনালোকৰ ঘৰত যদি এনেকুৱা চেলেং বহুত থাকে তাৰ পৰাও আপোনালোকে বনাব পাৰিব চাদৰ। আপোনালোকে মোৰ কথাখিনি বুজি পালেনে নাই, মানে কাপোৰযোৰ যে মই কেনেকৈ বনাইছোঁ সেইটো বুজি পালেনে নাই জনাব। আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত সুধিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া অৰ্ডাৰো কৰিব পাৰে, তেতিয়া এনেকৈ জইন দিয়া নহয়, মই মিক্স পাটৰ কাপোৰতে বনাই দিম। এযোৰ অৰ্ডাৰ আছে, মই কমপ্লিট হ'লে দেখাম বাৰু। যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোক জনাব, মই বনাই দিম। বাই বাই। কাপোৰযোৰ চাই কেনেকুৱা পালে জনাব, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে, কি কাপোৰৰ ভিডিঅ' বিচাৰে মোক জনাব। আজিলৈ আহিছোঁ, বাই বাই। ধুনীয়া ধুনীয়া কাপোৰৰ ভিডিঅ' পাবৰ কাৰণে পেজটো ফ'ল' কৰি থৈ যাব, মই আৰু ধুনীয়া ধুনীয়া কাপোৰ লৈ আহি থাকিম। আজিলৈ আহিছোঁ, বাই বাই। কেনেকুৱা পালে জনাব।